My YouTube চেনেল জিতু ব্লগ গাইছ মই এতিয়া বৰ্তমান ধানখিনি চাবলৈ আহি আছোঁ কেনেকুৱা হৈছে কামৰ পৰা ৰেহাই পোৱা নাই কেনেকুৱা হৈছে কি নাই মই এইবিলাক দেখুৱাই আছোঁ এতিয়া ধানখিনি বহুত টকা পইচা খৰচ কৰিছোঁ ধানখিনি ভাল হৈছে নে বেয়া হৈছে সেইবিলাক চাবই যোৱা নাই আজি চাবলৈ আহিছোঁ মই দেখাই আছোঁ মই চাবা তোমালোকো মই পথাৰত যায় দেখাই দি আছোঁ মৌচমটো বেয়া পোৱা বৰষুণ ধৰিয়ে আছে ঘৰৰ পৰা ওলাব সোমাব পৰা নাই সদায় বৰষুণ পৰি আছে এই আছোঁ আৰু বৰ্তমান পালোঁ আহি এই আছোঁ আৰু ধানৰ পালোঁ আহি ধানখিনি দেখুৱাম মই টকা পইচা বহুত খৰচ হৈছে ধান ইমান ঠিক নহ'লে মই মানুহটো থাকিব নাপাওঁ হাঁহ চাহ মৰা মানুহ নাই হাজিৰা মানুহ এটা ল'লোঁ হয় হাজিৰা মানুহটো ফাং ফুং কৰিলে হাঁহ মৰাটো নহ'লে চোৱা এই চোৱা কি ধুনীয়া লাগিছে ইমানখিনিয়ে কৰিছে এই টকা পইচা খৰচ হৈছে কেইটামান কিন্তু ধানখিনি বনাব নোৱাৰিলোঁ মই টাইম নাপাওঁ কামে বনে যাওঁ সদায় সেইটো কাৰণে মানে আল ধৰিব নোৱাৰিলোঁ ধানখিনি চোৱা ইমান ধুনীয়া হৈছে চোৱা তেও বেয়া হোৱা নাই যথেষ্টখিনি ভালেই হৈছে হ'লেও বৰ্তমান চোৱা নকওঁ উটো চাইডে ধান ওলালেই আমাৰহে ওলা নাই আমাৰ কেতিয়া ওলাই ওলালেই ভাল লাগিব হয় চোৱা নকওঁ ধান ওলালেই এইটো চাইডে মই দেখাই দি আছোঁ ধান ওলালেই আমাৰহে ওলোৱা নাই চোৱা এয়া ধান ওলালেই চোৱা মই বেক কেমেৰা কৰি দেখাই দি আছোঁ অকণমান চোৱা বৰ্তমান এয়া ধান ওলালেই চোৱা চোৱা কি ধুনীয়াকৈ ওলাইছে পতা পেলাম বুলি ভাবি আছোঁ পতা পেলাব পৰা নাই গোটেই বৰষুণ পৰি আছে সেইটো কাৰণে পতাই পেলাব পৰা নাই চোৱা হাল বাই কৰি থৈ দিছোঁ এইটো চাইডত চোৱা হাল বাই কৰি থৈ দিছোঁ এয়া পতা পেলাবই পৰা নাই যি বৰষুণ দি আছে পতা পেলাম বুলি ভাবি আছোঁ পেলাবই পৰা আগতীয়াখিনি পেলালে এতিয়া পাছতীয়া পেলাবই পৰা নাই আমি এতিয়া পাছতীয়াকৈ পেলাম বুলি পেলাই চাই থাকোঁতে পেলাবই পৰা নাই পুৰা পানী ৰখি গৈছে বোকা হৈ গৈছে সেইটো কাৰণে এনেকৈ হাল বাই পেলাই কেনেকৈ পেলাম পতা মৌচমটো বেয়া এতিয়া ৰ'দ দিলে পেলাম আৰু লাহে ধীৰে বাই